দেখা দেখা সৰ্বজনে কৰোণাৰ লীলা কৰোণাৰ অত্যাচাৰে ধৰিত্ৰী চকু মেলক প্ৰভু, কৰোণাসুৰৰ অত্যাচাৰত বহুমতী আজি আউলি পাউলি। কৰোণাসুৰে এফালৰ পৰা গ্ৰাস কৰি আনিব ধৰিছে। চকু মেলক প্ৰভু। চকু মেলক প্ৰভু, ৰক্ষা কৰক পৃথিৱীক কৰোণাসুৰৰ কবলৰ পৰা। সৃষ্টি স্থিতি প্ৰলয়ৰ মহাশক্তি আপুনি। আপুনি কৃপা নকৰিলে পৃথিৱীত শান্তি স্থাপন নহ'ব। সেয়েহে প্ৰভু, মহাপ্ৰলয়ৰ সৃষ্টিকাৰী সেই কৰোণাকে ধ্বংস কৰক। চকু মেলক, পৃথিৱীলৈ শান্তি কঢ়িয়াই আনক। চকু মেলক প্ৰভু। প্ৰজাপতি, ৰুদ্ৰ আৰু প্ৰিয়ে, মই সকলো দেখি আছোঁ। বৰ্তমান কৰোণাৰ প্ৰভাৱত মৰ্ত্যৰ মানৱৰ দুৰৱস্থা হৈছে। অশান্তি, অনিদ্ৰা আৰু এক স্থিৰতাহীন সংঘাতৰ সৃষ্টি কৰিছে কৰোণাই। প্ৰভু প্ৰভু, দিয়ক আদেশ, এই মুহূৰ্ততে ৰুদ্ৰ ৰূপ ধাৰণ কৰি কৰোণাক নিষেধ কৰোঁ আৰু পৃথিৱীলৈ শান্তি নমাই আনো। প্ৰভু, সৃষ্টিত কিয় বাৰে বাৰে এনে মহাপ্ৰলয়, মহামাৰী, আতংকই বিভীষিকাৰ সৃষ্টি কৰিব খোজে? প্ৰজাপতি, ৰুদ্ৰ, যুগে যুগে এনে সমস্যাৰ সন্মুখীন হৈয়ে আহিছোঁ। অন্যায়, অনীতি আৰু অধৰ্মৰ প্ৰভাৱ দিনক দিনে বাঢ়িবলৈ ধৰিছে। নিস্বাৰ্থ সিদ্ধিৰ বাবে ইজনে সিজনক চিনি নোপোৱা হৈছে। কৰোণা কাৰণহে মাত্ৰ। ইয়াৰ উপায় চিন্তা কৰক প্ৰভু। মনুষ্যগণৰ ইমান দুৰ্দশা সহ্য কৰি থাকিব নোৱাৰোঁ মই। প্ৰিয়ে, তুমিওতো এদিন অহংকাৰ আৰু নিস্বাৰ্থ সিদ্ধিৰ বাবে এক দুৰ্দান্ত অসুৰৰ সৃষ্টি কৰিছিলা, যি মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল। আৰু সেই মহাপ্ৰলয়ত কোনো বাচি থকা নাছিল। একমাত্ৰ জম্বুদ্বীপৰ ৰজা সত্যব্ৰতক ধৰ্ম পৰীক্ষা কৰাই আপুনি মৎস্য ৰূপ ধাৰণ কৰি সেই দৈত্যক নিধন কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল। প্ৰভু, এতিয়াও এক নৱ অৱতাৰৰ প্ৰয়োজন নেকি? কৰোণাসুৰৰ কবলৰ পৰা পৃথিৱীক মুক্ত কৰিবলৈ?
নাই নাই অন্য এক অৱতাৰৰ প্ৰয়োজন। প্ৰভু, হিৰণ্যকশিপু, মহিষাসুৰ, তাৰকাসুৰৰ দৰে নহয় এই কৰোণাসুৰ। এই কৰোণাই প্ৰতিজনৰ শৰীৰত প্ৰৱেশ কৰে, ইজনৰ পৰা সিজনৰ দেহলৈ গতি কৰে এই কৰোণাই। উপায় প্ৰভু? নাই নাই অন্য কোনো অৱতাৰৰ প্ৰয়োজন। প্ৰতিজনৰ হৃদয়তে মই থিতাপিলৈ সাহস দিছোঁ। চিকিৎসকসকল, সৈনিকসকল আৰু কৰোণা নিৰ্মূলৰ যুঁজখনত একাগ্ৰচিত্তে জড়িত থকা যোদ্ধাসকলৰ দেহত মই থিতাপিলৈ প্ৰেৰণা আৰু সাহস দিছোঁ। দিনে নিশাই অক্লান্ত পৰিশ্ৰম আৰু ত্যাগ কৰিবলৈ প্ৰেৰণা দিছোঁ। কামদেৱৰ কামৰূপত সত্যব্ৰত ৰজাৰ দৰে এজনে নিজ জীৱনকো তুষ্ট কৰি অক্লান্ত ত্যাগ আৰু পৰিশ্ৰমৰ দ্বাৰা জননীক কৰোণামুক্ত কৰিবলৈ উঠি পৰি লাগিছে। গতিকে প্ৰতিজন যদি সজাগ আৰু সচেতন হয়, তেন্তে কৰোণা নিজে নিজেই ধ্বংস হ'ব। নাৰদ, উদ্ধার করা প্রভু এ ভব সাগর, উদ্ধার করা প্রভু এ ভব সাগর। নারায়ণ নারায়ণ নারায়ণ। কওক প্ৰভু, কিয় মাতিলে মোক? কি কাৰ্য মই কৰিম সাধন? যোৱা নাৰদ, পৃথিৱীৰ মনুষ্যগণক মোৰ এই বাৰ্তা বিলাই দিয়াগৈ। ইজনে সিজনৰ পৰা আঁতৰত থাকি আতংকিত নহৈ সজাগ আৰু সচেতন হওক। কৰোণাৰ কবলৰ পৰা মুক্তি পাবলৈ প্ৰতিজনে একোখনকৈ মুখা পৰিধান কৰক নাৰায়ণ নাৰায়ণ। আৰু মোৰ এই উপদেশ মানি চলিলেই কৰোণা নিজেই নিজেই ধ্বংস হৈ পৃথিৱীৰ বুকুলৈ শান্তি নামি আহিব। ভাল প্ৰভু, আপোনাৰ আজ্ঞা শিৰোগত কৰি মই এতিয়াই বিলাই দিম এই বাৰ্তা মনুষ্যৰ মাজত। শুনা শুনা সৰ্বজন মোহৰ বচন, ৰোগ ব্যাধি আক্ৰমিব সমস্ত জগত, সেই হেতু